লা 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 হাও এইটো কোন বাপা মানে কন্দৰ পু আমাৰ গাঁৱৰ হে হৰকান্তৰ ডাঙাতটো চলি নহয় জানো ইয়েছ আংকুল ইয়েছ তুমি বোলে কবাৰ বাহিৰত আছলা অ' মাই গড আংকুলে কিন্তু কিছু নিউজ ৰাখে দেই পুলিচ মানুহ কিয় নাৰখিমা এতিয়া পিছে ক'ত যা ট্ৰেভেল কৰা মানুহ যে ট্ৰেভেলিং হৈয়ে থাকে আজি ইয়াত কালি তাত গোটেই ইণ্ডিয়াখন ঘূৰি ফুৰো নহয় এই অসমৰ মাটিৰ গোন্ধ পাহৰিব নোৱাৰিহে ৰিটাৰ্ণ হলো ভালে কৰিলা দা মাটিৰ গন্ধ পানীৰ গন্ধ হাৱাৰ গন্ধ নালা নৰ্দমাৰ গন্ধ গাৰ গন্ধ মুখৰ গন্ধ পায়খানাৰ গন্ধ খেলা পায়খানৰি হয় না আংকুলে কিন্তু একেবাৰে মোৰ মনৰ কথা কৈ দিছে দেই ঠিক কৈছো না এতিয়া তুমি কেনাইছ এতিয়া অলপ ফিনাইছো আৰু সেইটো নহয় কেনাইছ তাকেইতো আংকুল ট্ৰেভেল কৰা মানুহ যে ঘূৰি ফুৰোতে বডিটো অলপ পৰিলে এইকাৰণে খিনাইছো আৰু সেইটো সোধা নাই কেনাইছ তাকেইতো আংকুল এই ৰুমটো শিফ্ট কৰি এদিনো ভালকে শুবই পৰা নাই সেইকাৰণে খিনাইছো হেই পূৰ্বক মই সেই কিনাৰ কথা কোৱা নাই মই সুধিছো তুমি ইয়াতে কেনাইছ আংকুল আপোনাৰতো মই বুজি পাইছো আপুনিহে মোৰতো বুজি পোৱা নাই মাজতে ঘৰলৈ গৈছিলো ঘৰত টেনচন মাৰ পাইলছ দেউতাৰ এইডছ সেইকাৰণে খিনাইছো ক'ত মৰা মোৰ ঐ খচ্চৰ ঐ কেঁচৰা মৰাণ নহয় মান্নাত পৰি মৰা ঐ নৰসহ্য ঐ গৰ্ভজ্য ঐ মই সুধিছো তই এই জাগাত কেনাইছা আংকুল আপুনি কিয় বুজি নাপায় হে মই ইচ্ছা কৰিয়ে খিনাইছো এতিয়া হ'লতো কেনাইছা কচু কি চিন্তা কৰি আছো কথাটোৰ কাৰণে মনটো বৰ বেয়া লাগি আছে কোনটো কথা তৰাক চুনে ডকাটো বেচেৰি চাগে বৰ কষ্ট হৈছে তাইকনো কোনে চোন সানিব কৈছিল তাইতো নজনাকেহে সানিছিল ভাই কাপেলেহে ক্ৰীমৰ টেমাটোত চূণ ভৰাই থৈছিল হ'লেও দেচোন ছোৱালী মানুহ যিহকে পাই তিহকে ঘঁহিব নালাগে নহয় এতিয়া পাইছে মজাটো হয় দেও ছোৱালীজনী দেখাতহে পুৰত ভিতৰি বৰ কেঁচা বৰ সৰল আৰু এই সৰলতাৰ সুযোগ লৈ তই পতাই পেলালি মই পটোৱা নাই নহয় মোকহে পতাইছে ইছ হয় নেকি কি চাই আছ তেনেকে মই কি মিছা কথা কৈছো তাকেইতো চাইছো প্ৰেমত পৰিলে মানুহে কিমান মিছা কথা ক'ব পাৰে মিছা কথা ক'ব পাৰে তই কি বুজিবি মইহে জানো অন্তৰৰ বেদনাৰ কথা হয় তাইৰ এটা খবৰ লৈ আহিব লাগিছিল নেকি ঐ দোষ তই মোৰ একদম মনৰ কথা কৈ দিছ ভাই কৈছো নে নাই একো হোৱা নাই একো হোৱা নাই যদি ৰাতিপুৱা ৰাতিপুৱা কিয় ডিষ্টাৰ্ব কৰি আছে যাওক মই জেনেৰেলি দান দক্ষিণা দি বেয়া পাওঁ কিন্তু আপুনি ৰাতিপুৱাই আহিছে যেতিয়া এইটো লওক 2 টকা যাওক কি হ'ল এই নৰকি কটা নিধক
অধমৰ সঁচ খাই গাহৰি অজিত পাতকি অসহী পুৰুষটো নৰকান্ত ফটোৱা কুলাণ্ডাৰ কাউৰী শগুনে নাখাব তোক অসভ্য অভদ্ৰ অধৰ্মী মোক ভিখাৰী পাইছ হা ভিখাৰী পাইছ মই ভিক্ষা খুজিবলৈ অহা নাই মই কচুগুটি বিচাৰি আহিছো এই বৈজ্ঞাত বাঘে খোৱা হা? চৰত যদুমণি বাহিৰ কৰি দিম ৰাতি হ'লে এই পাখণ্ড দুটাৰ কাৰণে টোপনি নাহে আৰু ৰাতিপুৱাই পুৱাই তই ডিষ্টাৰ্ব কৰিব আহিছ হা চিলমিলকে টোপনিটো আহিছিলহে মাত্ৰ দিলি ভাঙি হয় কচু কুটিৰ ৰুম তাতে যি কৰা কৰ গৈ যা বাট। এই কথাটোকে ভালকে ক'ব নোৱাৰে ধন্যবাদ কচু গুটি কোনোবাই ৰাতিপুৱা ৰাতিপুৱা হাল্লা কৰিছা? দুখ পালে নেকি? হেৰা কি কৰা হে কি কৰা এই মানুহটোক মাৰিব বিচাৰিছা নেকি এ আপোনাক কিয় মাৰিম? আপোনাক বচামহে আমি হেৰি খুৰাদেউ গুড মৰ্ণিং খুৰাদেউ গুড মৰ্ণিং বাদ দিয়া মোৰ পইচা ঘূৰাই দিয়া